আজি এখন নতুন উপন্যাস লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। হোমেন বৰগোহাঞিদেৱৰ অষ্টৰাগ। খলিল জিব্ৰানে এঠাইত লিখিছিল, তোমালোকে মৰণৰ ৰহস্য জানিব পাৰিবা, কিন্তু তোমালোকে যদি ইয়াক অন্তৰেৰে নিবিচাৰা তেনেহ'লে ইয়াক কেনেকৈ পাবা? ফেঁচাই পোহৰৰ ৰহস্য জানিব নোৱাৰে, কিয়নো ইয়াৰ ৰাতিৰ চকু দিনৰ পোহৰৰ বাবে অন্ধ। যদি তোমালোকে মৰণৰ সাৰমৰ্ম সঁচাকৈয়ে জানিব খুজিছা, তেনেহ'লে তোমালোকৰ অন্তৰ জীৱনৰ দেশত সম্পূৰ্ণৰূপে মুক্ত কৰি দিয়া। জীৱন আৰু মৰণ একেই, ঠিক যিদৰে নদী আৰু সাগৰ একেই। এটা শিশুৱে কথা ক'বলৈ শিকাৰে পৰা প্ৰশ্ন কৰিবলৈ শিকে। এইটো এটা জীৱনজোৰা প্ৰক্ৰিয়া। এইটো কি, দেউতা ক'ত গ'ল, মা ক'ত আদিৰ পৰা প্ৰশ্নৰ ক্ৰমবিকাশ হৈ জীৱন কি, মৃত্যু কি এনেধৰণৰ প্ৰশ্নলৈ মানৱ জীৱন ধাৱমান হয়। বিভিন্ন সময়ত দাৰ্শনিকে জীৱন, যৌৱন, মৃত্যু সন্দৰ্ভত ব্যাখ্যা আগবঢ়াইছে। তথাপি প্ৰশ্নৰ শেষ নাই, নতুন অভিজ্ঞতা, নতুন জিজ্ঞাসা। মুঠতে জীৱনক লৈ তৃষ্ণাৰ অন্ত নাই। মৃত্যুৰ ঊৰ্ধত প্ৰাপ্তি কিমান, যৌৱনৰ মধুৰতা বনাম, বাৰ্ধক্যৰ যন্ত্ৰণা কেনেকৈ বিশ্লেষণ কৰিলে জিজ্ঞাসাৰ অন্ত পৰিব আদিৰ দৰে বহু প্ৰশ্নৰ উত্তৰ বিচাৰি হোমেন বৰগোহাঞিদেৱৰ অষ্টৰাগৰ মাজেৰে এক ৰোমাঞ্চকৰ যাত্ৰাৰ সাক্ষী হৈছোঁ। মুখ্য চৰিত্ৰ দিলীপৰ প্ৰশ্নবাণৰ মাজেৰেই উপন্যাসখনে প্ৰকৃত গতি লাভ কৰিছে। সহানুভূতিশীল দৃষ্টিভংগীৰে পৰ্যবেক্ষণ কৰি বৰগোহাঞিদেৱে পাৰ্থক্যক জীৱনৰ এক সফল ৰূপ হিচাপে অংকন কৰিছে। সাধাৰণ মানুহৰ জীৱনক চাবলৈ লোৱা বহুকেইটা দিশ নস্যাৎ কৰিলেও পতিয়ন যাব পৰা উত্তৰ পোৱা গৈছে গ্ৰন্থখনত। এক কথাত অষ্টৰাগ বিষয়বস্তুৰ প্ৰাসংগিকতাৰে এখন সফল উপন্যাস। শক্তিশালী ৰচনাশৈলীৰে হোমেন বৰগোহাঞিদেৱে পাঠকক যুগৰ পিছত যুগ ধৰি আচ্ছন্ন কৰি ৰাখিছে। উপন্যাসখন আৰম্ভ হৈছে এক গতানুগতিক ঘৰুৱা পৰিৱেশৰ মাজেৰে। তেওঁ দিলীপক নিয়মানুৱৰ্তী আদৰ্শ শিক্ষক ৰূপে গঢ়ি তুলিছে। মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত বেঞ্জামিন কাষ্টাৰ্টৰ বিষয়ে উল্লেখ নথকাটো তেওঁ ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাব বিচাৰিছে। জ্ঞাত কৰিব বিচাৰিছে বিষয়ৰ সকলো খুঁটিনাটি। দাৰ্শনিক মতবাদেৰে উপন্যাসখন আগবাঢ়িছে। এখন তাৎক্ষণিক টেলিগ্ৰামৰ আঁত ধৰি দিলীপ আপোন গাঁৱলৈ যোৱাৰ সেইখিনিতে লেখকৰ প্ৰকৃতিবাদী দৃষ্টিভংগী চকুত পৰিছে। দেউতাকৰ অসুস্থতাৰ বাৰ্তাত স্বস্তি আৰু হতাশাৰ মিশ্ৰিত অনুভূতি এটি লৈ দিলীপ বিপাঙত পৰিছে। কালৰ নিষ্ঠুৰ হাতোৰাই কেনেদৰে মানুহৰ দৈহিক পৰিৱৰ্তন কৰে, সেই ৰূপত মানুহ বিস্ময়াভিভূত হয়। শৈশৱৰে পৰা দিলীপৰ চকুত আটাইতকৈ শক্তিশালী বুলি ধৰা দিয়া দেউতাকৰ বাৰ্ধক্যই গ্ৰাস কৰা শৰীৰত দিলীপৰ কল্পনাৰ অতীত। তেনে অৱস্থাত শয্যাশায়ী পিতৃৰ কাষ চাপিবলৈ ইতস্তত বোধ কৰাটো যুক্তিসংগত বিচাৰৰ মাধ্যমেৰে সাধাৰণ যদিও মানসিক গ্ৰহণযোগ্যতা ইমান সুচল নহয়। এঠাইত লেখকে লিখিছে, মানুহৰ অন্তৰ্জীৱনৰ ইতিহাস হ'ল বহু পৰিমাণে গোপন অপৰাধবোধৰ ইতিহাস। বাৰ্ধক্যজনিত যন্ত্ৰণাৰে জৰ্জৰিত কৰা পিতৃৰ মৃত্যু কাম্য কৰা সাময়িক চিন্তাৰ অপৰাধবোধৰ পৰা হাত সাৰিবলৈ দিলীপ বন্ধু কাৰ্তিক বসুৰ কাষ চাপিছে। এই প্ৰসংগত গেটেৰ কথা উল্লেখ কৰি দিলীপে কৈছে, গেটেৰ মাক মৃত্যুশয্যাত পৰি থাকোঁতে তেওঁ বোলে এবাৰো মাকক চাবলৈ যোৱা নাছিল। অৱশ্যে তাৰ অৰ্থ এই নহয় যে গেটে মাকক ভাল পোৱা নাছিল। তেওঁ আচলতে মানৱ দেহৰ বিকৃতি একেবাৰে সহ্য কৰিব নোৱাৰিছিল। সেইকাৰণে তেওঁ মৃত্যুশয্যাত শায়িতা মাকৰ বিধ্বস্ত আৰু পৰাজিত মুখখন চাবলৈ বাৰে বাৰে অস্বীকাৰ কৰিছিল। হয়তো দিলীপ, কাৰ্তিক বসুৰ দৰে পৃথিৱীৰ আৰু বহুতো মানুহে গেটেৰ দৰে অনুভৱ কৰে, কিন্তু তেওঁলোকে সেই কথা সচেতনভাৱে ভাবিবলৈ বা প্ৰকাশ কৰিবলৈ সাহস নকৰে। ইয়াৰ বাবে বিশেষ কাৰণ কি হ'ব পাৰে? কিছুমান অনুভূতিক উপেক্ষা কৰা বৰ সহজ নহয়। তাতে যিগৰাকী পিতৃৰ কান্ধত উঠি প্ৰিয় দৃশ্যৰ সোৱাদ লোৱা গৈছিল, সেই কান্ধখন অৱশ হ'লে পুত্ৰৰ কষ্ট হোৱাটো স্বাভাৱিক। যিগৰাকী মাতৃৰ হাতত ধৰি পৃথিৱী দেখিছিল, সেই মাতৃয়ে বাৰ্ধক্যত হাতখন আগবঢ়াই দিব নোৱাৰাটো কিমান যন্ত্ৰণাদায়ক হ'ব পাৰে, তাক বাহিৰৰ পৰা প্ৰকাশ কৰোঁতাই সহজে অনুমান কৰিব নোৱাৰিবও পাৰে। সেয়েহে কাৰ্তিক বসুৰ দৰে আন বহুতে পিতৃ-মাতৃৰ মৃত্যুৰ পিছত ভীষণ অপৰাধবোধত ভোগে। কাৰ্তিক বসুৰো গেটেৰ দৰে অৱস্থা হোৱাটো বিষয়ৰ মধ্যলৈ টানি আনি প্ৰকৃতাৰ্থত দিলীপে নিজা অপৰাধবোধৰ পৰা জিৰণি বিচাৰিছে। পাৰ্থক্যৰ হাতত জীৱনৰ কৰুণ পৰিণতি প্ৰত্যক্ষ কৰিব পৰাকৈ তেতিয়ালৈ দিলীপ প্ৰস্তুত হৈ উঠা নাই। কাৰণ এসময়ত তেওঁ ধৰি লৈছিল পৃথিৱীৰ আটাইতকৈ ওখ আৰু আটাইতকৈ বলী মানুহজন হ'ল মোৰ দেউতা। দিলীপ আৰু তেওঁৰ বন্ধু চন্দ্ৰৰ জীৱন জিজ্ঞাসাৰ কথা ক'বলৈ গৈ লেখকে 4টা বিশেষ প্ৰশ্ন উত্থাপন কৰিছে।
কোনটো উৎসৰ পৰা তুমি জীৱনৰ গভীৰতম আনন্দ আহৰণ কৰা? মানুহৰ কোনটো গুণক তুমি আটাইতকৈ বেছি মূল্য দিয়া? কিহক তুমি আটাইতকৈ বেছি ভয় কৰা? জীৱনৰ আটাইতকৈ ডাঙৰ সমস্যা কি? এনেধৰণৰ প্ৰশ্নৰ মাজেৰে দুই বন্ধুৰ কথোপকথন তাত্ত্বিক বা দাৰ্শনিক আলোচনালৈ গতি কৰে। বৰগোহাঞিদেৱৰ লেখাত সততে পাশ্চাত্য দৰ্শন আৰু সাহিত্যৰ প্ৰভাৱ বাৰুকৈয়ে দেখিবলৈ পোৱা যায়। অষ্টৰাগ এই ক্ষেত্ৰত ব্যতিক্ৰম নহয়। ডেছমণ্ড মেকাৰ্থিৰ ভালুক কল্পটোৰ কথা আনি নিষ্ঠুৰতম স্মৃতিয়ে কেনেকৈ বিবেকক দংশন কৰে তাৰ ব্যাখ্যা দিছে। অপৰাধবোধৰ দংশনত পথ হেৰুৱাই শেষত দিলীপে দেউতাকক তেওঁৰ লগতে চহৰলৈ অনাৰ সিদ্ধান্ত লয়। কিন্তু তাতেই সমস্যাৰ সমাধান নহৈ দিলীপে সেই ঘটনাৰ পাকচক্ৰতে জীৱনক ন ৰূপত যোৱাৰ সুযোগ পাইছে। চহৰলৈ নিয়াৰ পৰিণতিতে দেউতাক হঠাৎ চেনেলাইটিত আক্ৰান্ত হৈ পৰিছে। কিছুমান মানুহৰ ছবি আমাৰ মানসপটত চিৰকাললৈ থাকি যায়। মাজে মাজে সম্পূৰ্ণ দৃশ্য ভাহি নাহিলেও কোনো একান্ত অন্যমনস্ক মুহূৰ্তত পটকৈ দোলা দি যায়। এই ধৰক কিছু ব্যক্তিত্বৰ নিৰ্যাস। ই আমাৰ মনৰ পৰা মগজুলৈ এক বিশেষ সাঁকোৰ গঢ় দিয়ে। দিলীপৰ কালিৰাম পণ্ডিতক লগ পাই এনে অৱস্থাৰ সৃষ্টি হৈছে। তদুপৰি বৰবাইদেউৰ কথা ক'বলৈ গৈ লেখকে এনেদৰে কৈছে, সৰুতে মাতৃহাৰা হোৱা ল'ৰা-ছোৱালীয়ে যেনেকৈ ডাঙৰ হৈ প্ৰেমময়ী মাতৃৰ কায়াহীন ৰূপ ধ্যান কৰে, ঠিক তেনেকৈ বৰবাইদেউৰ কথা মনত পৰাৰ লগে লগেই দিলীপৰ কাণত বাজি উঠে এটি স্নেহ কোমল কণ্ঠস্বৰ। চকুৰ আগত ভাহি উঠে এটি কৰুণা স্নিগ্ধ হাঁহি। গোটেই শৰীৰতে তেওঁ অনুভৱ কৰে এটি মধুৰ তপ্ত আলিংগন। ভালেই হওক বা বেয়া, স্মৃতিয়ে মানুহক লগ এৰানি দিয়ে। বছৰ বাগৰি গ'লেও কিছুমান মানুহৰ ব্যক্তিত্ব এনেভাৱে প্ৰভাৱ পেলায় যেন জীৱনৰ বহু সন্ধিক্ষণত তেওঁৰ কথা মনলৈ আহে। এক প্ৰকাৰৰ স্মৃতি ৰোমন্থন। গাঁৱৰ ঘৰত দেউতাকৰ শোচনীয় অৱস্থাৰ পৰিপ্ৰেক্ষিতত দিলীপৰ মনোজগতত জীৱনৰ প্ৰতি নানানটা প্ৰশ্নৰ উদ্ভৱ হৈছে। তেওঁ নিজকে সুধিছে, কিয় হ'ব লাগে জীৱনৰ এনে শোচনীয় পৰিণতি? এই কৰুণ ক্লিষ্ট বাৰ্ধক্য মানৱিক মৰ্যাদাৰ প্ৰতি এক বিৰাট বিদ্ৰূপ নহয়নে? যৌৱনৰ প্ৰাণ প্ৰাচুৰ্যত যি মানুহ গিৰিশৃংগক পদানত কৰে, সেই সমুদ্ৰক প্ৰত্যাহ্বান জনায়। তেওঁ বাৰু তেতিয়া এবাৰো মনত পেলায়নে তেওঁৰ কাৰণে চৰম অপমান আৰু পৰাজয় অপেক্ষা কৰি আছে বাৰ্ধক্যৰ ৰূপত? এই বিষয়ত বহলভাৱে বৰ্ণনা কৰিবলৈ গৈ লেখকে জাপল ছাত্ৰীৰ কথা উল্লেখ কৰিছে, যিজন ব্যক্তিয়ে হাস্যকৰ স্পৰ্ধাৰে ঘোষণা কৰিছিল যে মানুহে নিজৰ পথ নিজেই বাছি ল'ব লাগে আৰু তাকে কৰি তেওঁ নিজকে নতুন ৰূপত নিৰ্মাণ কৰি থাকে। সেই ছাত্ৰীৰ বৃদ্ধাৱস্থাত তেওঁৰ নিজা অস্তিত্ববাদী দৰ্শনৰ প্ৰতি চৰম উপলুঙা কৰি ড্ৰয়িং ৰুমত মহিলা অতিথিৰ লগত বহি থাকোঁতেই কাপোৰতে শৌচ কৰিছিল বা সান্ধ্য ভ্ৰমণৰ সময়ত কাপোৰতে প্ৰস্ৰাৱ কৰিছিল। আকৌ চহৰীয়া ভোগবাদী বিলাসিতাৰ গ্ৰাসত কেনেকৈ আপোন সম্বন্ধবোৰো শিথিল হৈ পৰিছে তাকো এঠাইত উল্লেখ কৰিছে। সৰুৰে পৰা নিজা সকলো আশা আকাংক্ষা বিসৰ্জন দি নিজ সন্তানক মানুহ হিচাপে গঢ়ি তোলাৰ পিছতো যে বহু পিতৃ-মাতৃয়ে তেওঁলোকৰ বাৰ্ধক্যত নিজ সন্তানৰ চৰম উপেক্ষাৰ সন্মুখীন হয়, তাকো কৰোণভাৱে উপন্যাসখনৰ মাজেৰে প্ৰকাশ পাইছে। সাবিত্ৰী, অদিতি, কুণালহঁতে মাৰ্জিতভাৱে দিলীপৰ দেউতাকৰ লগত আচৰণ কৰিলেও দেউতাকে যেন তাতো আন্তৰিকতাৰ অভাৱ অনুভৱ কৰিছিল। নিপুণ শুশ্ৰূষা পায়ো তেওঁ লাভ কৰা নাছিল প্ৰাণৰ স্পৰ্শ, বাৰ্ধক্যৰ শূন্যতা দূৰ কৰিব পৰা সংগ সোধা। বিপুল আৰামৰ মাজতো যেন তেওঁ বিন্দুমাত্ৰ আনন্দ আহৰণ কৰিব পৰা নাছিল। তেওঁৰ বাবে অতীতৰ প্ৰকৃতিৰ মাজৰ দিনবোৰলৈ ঘূৰি গৈছিল। সেয়েহে অৱশেষত তেওঁ সকলোৰে প্ৰতি উদাসীন হৈ আহিছিল। বাৰ্ধক্য যেন চহৰীয়া মানুহৰ বাবে এক প্ৰচণ্ড অপৰাধ। এনেধৰণৰ দৃষ্টিভংগী এটিও গঢ় লৈ উঠিছিল, যাক প্ৰতিনিধিত্ব কৰিছিল কুণালে। উপন্যাসৰ ঠিক মধ্যভাগতে বৰগোহাঞিদেৱে প্ৰকৃতিবাদী দৰ্শনৰ উত্থাপন কৰিছে। দিলীপে যেতিয়া দেউতাকক তেওঁৰ লগতে চহৰলৈ নিব বিচাৰিছে, দেউতাকে প্ৰচণ্ডভাৱে সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছে। তেওঁৰ যুক্তিৰ উপজিব পৰা ৮৩ বছৰ বয়সলৈ যিখন ঠাইৰ পশু-পক্ষীৰ লগত জীৱনটো পাৰ কৰিলে, সেইখন ঠাই বাৰ্ধক্যৰ দোহাই দি তেওঁ এৰি যাব নোৱাৰে। কিন্তু মৰমৰ পুত্ৰৰ একান্ত অনুৰোধ ৰক্ষা কৰিবলৈ গৈ দিলীপৰ দেউতাক চৰম হতাশাত ভুগিছিল। ফলস্বৰূপে যাবৰ সময়ত ওচৰ চপাত তেওঁ বাৰীৰ গছ-লতা, গাই-গৰুবোৰৰ লগতে সময় অতিবাহিত কৰিবলৈ ধৰে। আনকি এদিন নৈৰ কাষত বহি চিৰপৰিচিত ঠাইখনক শেষ বিদায় জনাবৰ চেষ্টা কৰে। পিতৃৰ দৰেই এদিন প্ৰকৃতিৰ ৰম্যভূমি গাঁওখন এৰি চহৰৰ হাইস্কুলত পঢ়িবলৈ যাওঁতেই
সেই চিৰবিচ্ছেদে দিলীপকো আঘাত সানিছিল। তদুপৰি গ্ৰাম্যাঞ্চলৰ নগৰমুখী প্ৰক্ৰিয়াই পুৰণি দৃশ্য বহু পৰিমাণে নিঃশেষ কৰে। দেউতাকক লৈ চিৰবিদায়ৰ মুহূৰ্তত আজন্ম পৰিচিত তুচ্ছ দৃশ্যবোৰো বিষাদ ছটিয়াইছিল। উপন্যাসৰ শেষত দিলীপ জীৱন বিদ্ৰোহী হৈ উঠিছে আৰু ডক্টৰ শৰ্মাই দিলীপক সেই অৱস্থাৰ পৰা উদ্ধাৰ কৰিছে। মৃত্যু অনিবাৰ্য নহয়, ই বাঞ্ছনীয়। তেওঁ দিলীপক পতিয়ন ন্যায়িছে মৃত্যু অবিহনে জীৱন এক অন্তহীন দুঃস্বপ্নত পৰিণত হ'ব আৰু এই মৃত্যুক সহনীয় কৰিবৰ বাবেই বাৰ্ধক্যৰ প্ৰয়োজন। আনাতোল ফ্ৰাই বিচৰা মতে জীৱনৰ অন্তিম পৰ্ব বাৰ্ধক্যৰ পৰিৱৰ্তে যৌৱন হোৱাহেঁতেন মৃত্যু কিমান অসহনীয় হ'লহেঁতেন সেয়া কল্পনাৰো অতীত। অস্তৰাগ উপন্যাসখনিয়ে বাৰ্ধক্যৰ নানা ৰহস্য উৎঘাটন কৰি জীৱন আৰু জগতৰ সুবিমল উপলব্ধিক দাঙি ধৰিছে। আৰু শেষত ভল্টেয়াৰৰ এষাৰ কথাৰে ভিডিঅ'টো শেষ কৰিছোঁ। চুলি পকিলেই মানুহ বুঢ়া নহয়, দাঁত সৰিলেই মানুহ বুঢ়া নহয়। মানুহ বুঢ়া হয় তেতিয়া যেতিয়া তেওঁৰ মনটোৱে কৰিব খোজা কামবোৰ তেওঁৰ দেহটোৱে কৰিব নোৱাৰে। ধন্যবাদ।